চেনেল। আজি মই ডিনাৰ বনাবলৈ ওলাইছোঁ। আজি থাৰ্ছডে যেতিয়া নিৰামিষে বনাওঁ, তেতিয়াহ'লে আহক মইনো কি বনাওঁ চাওকহি। এয়া মই অমিতাৰ ক্ষীৰ বনাবলৈ ওলাইছোঁ। অমিতাখিনি মিহি মিহিকৈ ৰুকি লৈছোঁ, তাৰপিছত অলপ সিজাই ল'ম। তাৰপিছত মই অকণমান ঘিউত ভাজি গাখীৰত দি দিম। এয়া ভেন্দি এখন ভাজি বনাম। ভেন্দিখিনি মই বেচনত লেটিয়াই বনাম। বেচন আৰু অকণমান কৰ্ণফ্ল'ৰ দিম মচমচীয়া হ'বলৈ, আৰু ইয়াৰ লগতে অকণমান হালধি গুড়ি, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু জলকীয়া গুড়ি দি ভালকৈ পানী দি মিহলাই ল'ম। পানী বেছি নিদিওঁ, অকণমান দিম পানী। এয়া মই কৰ্ণফ্ল'ৰ দি দিছোঁ। ভালকৈ এতিয়া মই সানি ল'ম। এয়া চুচি লোৱা অমিতাখিনি মই কেঁচা অমিতাখিনি পানীত অকণমান সিজাই লৈছোঁ। ইয়াৰ লগতে ভেন্দি ভাজি আছোঁ। এনেকৈ বৰ মচমচীয়া হয় খাবলৈ। আপোনালোকেও এনেকৈ বনাই খাব পাৰে। আৰু ভিডিঅ'টো যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে শেষলৈকে চাই লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে পাৰিলে শ্বেয়াৰো কৰি দিব, আৰু কাষত থকা বেল আইকনটো দবাই অল কৰি দিব। তেতিয়া পোনপ্ৰথমতে গৈ ভিডিঅ'খিনি আপোনাৰ ওচৰ পাবগৈ। ভেন্দিখিনি প্ৰথমতে ভাজি লৈছোঁ। কাষতে মই গুটি আলু, সৰু সৰু গুটি আলুখিনি কাটি লৈছোঁ। এইখিনি মই আফু দি ভাজিম। গুটি আলু আফু দি খাই বিৰাট ভাল লাগে। এয়া মই অমিতা ক্ষীৰৰ বাবে গাখীৰ অকণমান উতলাই লৈছোঁ, আৰু এয়া গৰু ঘিউত মই অকণমান কাজু আৰু কাঠবাদাম এয়া ভাজি লৈছোঁ। আৰু এই ঘিউতে মই মিহিকৈ কাটি থোৱা অমিতাখিনি তাত মই দি দিম। এইখিনি সিজাই লোৱা হ'ল। এতিয়া এয়া মই ঢালি দিছোঁ। ঢালি অকণমান দেৰি 2 মিনিট 3 মিনিটমান ভাজিম। চিম কৰি লৈছোঁ, চিমতে ভাজিছোঁ, নহ'লে লাগি যাব পাৰে। এয়া ভাজি লৈ পেলাই মই সেইখিনি গাখীৰত দি দিম। অমিতাৰ ক্ষীৰ খাবলৈ বিৰাটেই সোৱাদ লগা হয়। আপোনালোকে এনেধৰণে বনাই চাব পাৰে। যদি খোৱা নাই তেতিয়াহ'লে এনেধৰণে বনাই খাই চাবচোন এবাৰ। মইতো বিৰাটেই ভাল পাওঁ খাই। এয়া হৈ গৈছে আৰু ভজা। এনেধৰণে 2-3 মিনিটমান ভজাৰ পিছতে অকণমান সোৱাদৰ কাৰণে নিমখ দিছোঁ। মিহলাই ল'লোঁ। বেছি দিব নালাগে, একদম অকণমান নিমখ দিলোঁ। তাৰপিছতে ইয়াত মই গাখীৰত দি দিয়া হ'ল অমিতাখিনি, আৰু ইয়াত চেনি দি দিছোঁ। 1 কাপমান চেনি দিছোঁ, সৰু কাপ এটাৰ জোখত। এতিয়া ভালকৈ এইখিনি লৰাই দিম। অলপ দেৰি এনেকৈ লৰোৱাৰ পিছত হৈ যাব আৰু ক্ষীৰ। এয়া মই লগতে এয়া কচু দীঘলীয়া দীঘলীয়াকৈ কাটি এতিয়া ফ্ৰাই কৰিম। এনেধৰণে খাই বিৰাট ভাল লাগে, অলপ মচমচীয়া হয়। এয়া মই জলকীয়া গুড়ি, ক'লা নিমখ, অলপ জালুক গুড়ি দিছোঁ, জিৰা গুড়ি দিছোঁ। গৰমে গৰমে খাবলৈ বিৰাটেই সোৱাদ লগা হয়। আপোনালোকে এনেধৰণে কচু খাইছেনে বাৰু? এনেধৰণে কাটি খাব পাৰে। মই কচুখিনি এতিয়া ভাজিম, আৰু লগতে গুটি আলু ভাজিম। তাৰ কাৰণে অকণমান মিঠাতেল দিছোঁ, আৰু 2টামান পাঁচফোৰণ আৰু জলকীয়া কাটি দিছোঁ। পিঁয়াজ চিয়াজ দিব নালাগে। এনে আলুখিনি তাত দি পেলাই অলপ দেৰি ভজাৰ পিছত আন্দাজমতে নিমখ দিব, আৰু তাৰপিছত আফুখিনি দি দিলেই হ'ব।
অলপ চিমত ভাজিব লাগে, তেতিয়া মচমচীয়া হয় খাবলৈ আৰু আফখিনি ভাল ধৰণে লাগি যায় আলুটোত। খাবলৈ বিৰাট ভাল লাগে, বিৰাট টেষ্টি হয়। এয়া মোৰ গুটি আলু ভজা হৈ গ'ল। আফু দি গুটি আলু ভাজিলোঁ। ইয়াৰ লগতে ফ্ৰাইড ৰাইচ বনাইছোঁ। চাউলখিনি প্ৰেছাৰত দি ল'লোঁ। এতিয়া সেই ভাতখিনি মই অকণমান ৰিফাইন তেল দি তাত পিঁয়াজ কাটি, জলকীয়া কাটি, নৰসিংহ পাত দিব পাৰে আৰু এই তাতে মছলাখিনি দি দিয়া হ'ল। জিৰা গুড়ি, ধনিয়া গুড়ি, জলকীয়া গুড়ি দিছোঁ, লগতে কাজু কেইটামান দিছোঁ, নিমখ দিছোঁ, হালধি গুড়ি অকণমান দিছোঁ, লাষ্টত মই গোল নেমু চেপি দিছোঁ আৰু ধনিয়া পাত, পদিনা পাত থাকিলে দিব পাৰে। খাবলৈ বিৰাটেই টেষ্টি হয়। এয়া মোৰ হৈ গ'ল আৰু এয়া মোৰ ক্ষীৰ হৈ গ'ল, অমিতাৰ ক্ষীৰ। এয়া ফ্ৰাইড ৰাইচ হৈ গ'ল, এয়া কচু ফ্ৰাই হৈ গ'ল,